শিক্ষাৰ্থীসকল আজি আমি কেইটামান যুক্তাক্ষৰ লিখো আহা প্ৰথমতে উঙ যোগ হোৱা কেইটামান যুক্তাক্ষৰ উঙ যোগ ক সমান উঙই কংক কেনেকৈ লিখিছো ইয়াত উঙ আখৰটো দেখা যোৱা নাই এনেকৈ এটা পাক এটা আহি এইখিনি ক হৈছে আৰু এইফালে এই অংশটো যোগ হৈছে উঙই কংক আমি অংক বানানটো এনেকৈ লিখিব পাৰো অনুচ্চাৰ দি লিখা তোমালোকে এনেকৈও লিখিব পাৰি তাৰ পাছত আমি উঙ যোগ খ লিখিছো এইবাৰ কিন্তু খটো দেখি উঙ আৰু খটো দেখা গৈছে এইটো আগৰ নিচিনাকৈ আমি অনুচ্চাৰ দিও লিখো এনেকৈ যুক্তাক্ষৰ কৰিও তোমালোকে লিখিব পাৰা যুক্তাক্ষৰ এইটো যুক্তাক্ষৰেৰে শব্দ সাজিব দিলে কিন্তু আমি এনেকৈ লিখি দেখুৱাব লাগিব অনুচ্চাৰ দি লিখিলে নহব তাৰ পিছত যদি আমি লিখো উঙ যোগ গ তেতিয়া এটা নতুন ধৰণৰ আখৰ পাম আমি দীৰ্ঘ ইটোৰ নিচিনা আৰু এই উঙই কংকত দিয়াৰ নিচিনাকৈ এই অংশটো ইয়াত দিব লাগিব এইটো উঙৰ বংগ দেখাত কিন্তু উঙ আৰু গটো ইয়াত ওলাই থকা নাই তোমালোকে অংগ বানানটো লিখিব পাৰা আৰু এটা লিখো উঙ যোগ ঘ এইটো উঙই খং আমি লিখিব পাৰো সংঘ ইয়াতে এই দুটা যুক্তাক্ষৰৰ আখৰ দুটা গম পোৱা গৈছে এই দুটা যুক্তাক্ষৰৰ গম পোৱা যোৱা নাই এনেকুৱা যুক্তাক্ষৰবোৰক ছদ্মবেশী যুক্তাক্ষৰ বুলিও কোৱা হয় যিহেতু ইহঁতৰ বেশটো দেখা তাৰমানে যুক্তাক্ষৰটো দেখাত বেলেগ হয় এই আখৰ দুটা ধৰিব নোৱাৰি ঠিক আছে এইকেইটা উঙ যোগ হোৱা যুক্তাক্ষৰ তোমালোকে বহীত লিখিবা এইবাৰ নিয় যোগ হোৱা তিনিটা মই যুক্তাক্ষৰ লিখিম প্ৰথমতে নিয় যোগ প্ৰথম ছ কেনেকৈ লিখিম এনেকৈ দি এইটো এনেকৈ দি এইফালে এনেকৈ লিখিম এইটো নিয়ৰ অলপ অংশ আছে এইটো আছে কিন্তু ছটো ইয়াত দেখা যোৱা নাই বানান এটা লিখিছো মঞ্চ এইবাৰ নিয় যোগ দ্বিতীয় ছ এনেকৈ আনিলো আনি দ্বিতীয় স্বৰ শেষৰ অংশটো এনেকৈ ইয়াত লিখি দিলো আৰু এইখিনি ইয়াত লগাই দিলো এইটো আমি এটা বানান লিখো লাঞ্ছনা আৰু ইয়াতে নিয়য় জঞ্জম এইটোৰ নিচিনাকৈ আৰম্ভণি এনেকৈ লিখি এইবাৰ জ্বৰ এই অংশটো লিখি পেলাই এনেকৈ দি তাৰ পাছত এইডাল নিয়জন জ নিয়ৰ অলপ অংশ আৰু বৰ্গীয় জটো এইখিনি থাকি ইয়াত আমি আঞ্জা বানানটো লিখো এনেকৈ দি তাৰ পাছত এনেকৈ দি ঠিক আছে এই যুক্তাক্ষৰ কেইটা তোমালোকে বানানৰ বহীত লিখিবা এইবাৰ আমি হ যোগ হোৱা কেইটামান যুক্তাক্ষৰ লিখিম প্ৰথমতে লিখিছো হ যোগ মূৰ্ধন্য ন হ যোগ মূৰ্ধন্য ন আমি হটো লিখি তলত নৰ এই অংশটো লগাই দিব লাগিব আমি এটা বানান লিখিছো অপ ৰাহ ন
অপৰাহ্ন মানে আবেলি অপৰাহ্ন বানানটো আমি এনেকৈ লিখিম হ যোগ দন্ত্য ন হ'লে যুক্তাক্ষৰটো ইয়াত এনেকুৱা এটা অংশ যোগ হয় নটো ইয়াত যেনেকৈ হৈছে ইয়াত হোৱা নাই এনেকুৱা এটা অংশ হৈছে আমি তাৰ বানান লিখো আহ্নিক আহ্নিক মানে দৈনিক অপৰাহ্ন মানে আবেলি আৰু হয় মহ ম হ যোগ ম হয় মহ ম লিখিলে একেবাৰে বেলেগ হৈ গ'ল আখৰটো কেনেকুৱা হ'ল চোৱা ক্ষৰ নিচিনা হ'ল কিন্তু শেষৰ অংশটো এই অংশটো ক্ষৰ পাকটো নাথাকি এনেকুৱা হ'ল হয় মহ ম আৰু ইয়াতে এটা বানান লিখো ব্ৰাহ্মণ এইবোৰ সলনি হৈ গ'ল এই আখৰবোৰ ইয়াত নাই দেখাত গতিকে এইবোৰ ছদ্মবেশী যুক্তাক্ষৰ আগতে কোৱাৰ নিচিনাকৈ যেতিয়া দেখাত বেলেগ হৈ যায় সম্পূৰ্ণৰূপে সলনি হৈ যায় তাৰপিছত আমি হ যোগ য় হত য়কাৰ দিও এনেকৈ আমি এটা বানান লিখো সহ্য উচ্চাৰণটো জ এনেকুৱা হয় সহ্য হত্যকাৰে জ হ যোগ ৰ তলত আমি ৰকাৰ দি লিখো এটা বানান লিখো হ ৰত হত্যকাৰে ৰ দন্ত্য ল এইবাৰ হ যোগ ল লটো তলত আহিব আমি এটা বানান লিখো ইয়াত প্ৰহ্লাদ আৰু হ যোগ ৱ হৰিবহ ৱ যোগ হ'লে কিন্তু পিছত এইডাল ইয়াত নাথাকেগৈ অকল দেখাত বটোহে দেখা যায় কিন্তু ৱ যোগ হৈছে উচ্চাৰণটোত গম পোৱা যায় হয় ৱ ৱ আমি তেনেকৈ কম হয় ৱ ৱ তাৰমানে হ যোগ ৱ আৰু ইয়াত আমি আহ্বান বানানটো লিখিব পাৰোঁ আহ্বান মানে মাতা আহ্বান কৰা ঠিক আছে তোমালোকে এই যুক্তাক্ষৰখিনিও বহীত লিখিবা আৰু যদি তোমালোকক যুক্তাক্ষৰ ভাঙিবলৈ দিয়া হয় এই আখৰটো দিলে আমি এনেকৈ ভাঙিব লাগিব এইটো দিলে আমি এইটো ভাঙিব লাগিব এইটো এনেকৈ এই যুক্তাক্ষৰটো দিলে আমি সহযোগ ম বুলি ভাঙি দেখুৱাব লাগিব গতিকে দুইটা কথা যুক্তাক্ষৰ গঠন কৰা আৰু যুক্তাক্ষৰ ভাঙা তোমালোকে অনুশীলন কৰিবা ঠিক আছে ধন্যবাদ